স্কিন পেইণ্টিং কৰিবৰ বাবে প্ৰথমতে এখন স্কিন দৰকাৰ হ'বই। প্ৰথম কথা মই আগৰ ভিডিঅ'টো কৈছোঁৱেই। আৰু এডাল ব্ৰাছ লাগিব আপোনাৰ আৰু এটা ৰিডিউচাৰ যিটো ৰংটো পাতল কৰিবৰ বাবে স্কিনখন চাফা কৰিবৰ বাবে লাগে। আৰু এটা কালাৰ, যিহেতু আজি মই ব্লেক কালাৰটো কৰিম। হোৱাইট কালাৰত আজি ব্লেক কালাৰত মানে ফুলটো ব্লেক কালাৰ দিম, কাপোৰযোৰ হোৱাইট কালাৰ কৰিম। এইটো ব্লেক কালাৰটো লৈছোঁ। আপোনালোকে যিকোনো কালাৰ যেনেকুৱা কাপোৰ লয় মানে তেনেকুৱা কালাৰে দিব পাৰিব। স্কিনখন মই টেপ মাৰি, ইয়াত দুটা ফুল আছিলে, দুটা ফুল থকাৰ বাবে মই আজি বেচা ফুলটো কৰিম। সেই টুপি টেপ মাৰি লৈছোঁ। টেপ মৰাটো দেখুওৱা নহ'লে আৰু ধুনীয়াকৈ স্কিনখন কৰিব পৰাকৈ মই জোখত ফুল পা উলিয়াই টেপটো মাৰি লৈছোঁ। আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত দেখিছে নহয় ৰংখিনি টেমাটোৰ পৰা মানে অলপমান ৰং এক্সট্ৰা টেমা আছে, যিহেতু সেই এক্সট্ৰা টেমাতে উলিয়াই লৈছোঁ। বাতিটো উলিয়াই লোৱা নাই, আপোনালোকে বাতিটো উলিয়াই ল'ব পাৰে। কাপোৰযোৰ কৰিব পৰা জোখত দিয়া ৰংখিনি উলিয়াই মই ভালদৰে মিলাই লৈছোঁ। 10 মিনিট 5 মিনিটমান একদম ভালদৰে এনেকৈ মিক্স কৰিব। মিক্স কৰাৰ পিছতহে কাপোৰযোৰ কৰিবলৈ আৰম্ভ কৰিব।